নমস্কাৰ, গুড মৰ্ণিং সকলোকে। মই ৰাতিপুৱা গা চা ধুই ৰেডি হ'লোঁ। ৰাতিপুৱাৰ আহাৰ বনাম। এইখিনি মই জিকে থৈছোঁ, ৰাজমাহ আৰু কাবলি বুট আৰু অহৰ মই ইয়াতে দিম কুকাৰত দি বইল কৰি ল'ম। এইখিনি মই একদম তেল নোহোৱা কৰি বনাম, অইল ফ্ৰী। এতিয়া সিজবা দিম কুকাৰত, আৰু সিজবাও ভালদৰে সিজবা লাগে। পুৰাণি ৰাজমাহ হ'লে 5-6টা চিটি মাৰবা লাগে, আৰু যদি নতুন হয় 2-3টা মাৰলেই হয়। বুটকেইটা সিজবা দিলোঁ, দি মই আটাখিনি মাৰি লওঁ। আমি ৰাতিপুৱা ৰুটিয়ে খাওঁ, সেইকাৰণে অলপ আটা বেছি কৰি মাৰিব লাগে। যিহেতু পৰিয়ালৰ চবে খায় ৰুটি, ৰুটিৰ লগত চব্জি ভাজি, মাজে মাজে তিতা কেৰেলা ভাজিও খাওঁ। মই আৰু চব্জিৰ লগত ৰুটি খাই ভাল নাপাওঁ। ৰুটি আৰু গাখীৰ দিয়া চাহ হ'লে মই বহুত ভাল পাওঁ। আপোনালোকে বা কেনেকৈ ৰুটি খাই ভাল পায় জনাব কমেণ্ট কৰি। একফালে মোৰ সিজি আছে, সিজিব দিছোঁ। 5-6টা চিটি মাৰিব লাগে, ভালদৰে সিজিব লাগে। আৰু এফালে ৰুটিখিনি বনাই আছোঁ। ইমান ধুনীয়াকৈ সিজিছে, সেইখিনি বঢ়িয়াকৈ ফাটি গৈছে। যিহেতু মই তেল নিদিয়া কৰি বনাম, কেৰাহীটো অলপ গৰম কৰি লৈ আদা, নহৰু, পিঁয়াজ, জলকীয়া, তেজপাত ভাজি লওঁ, আৰু বিলাহী কাটি থৈছোঁ। লাহে লাহে কম জুইত ভাজি ল'ম। অলপ পিঁয়াজখিনি অলপ খৰখৰীয়াকৈ ভাজি লৈ অলপমান পানী দি, পানীখিনি অলপমান শুকোৱাৰ পিছত নিমখ আৰু হালধিখিনি দি ল'ব লাগে। যিহেতু তেল দিয়া নাই, একদম কম জুইত লাহে লাহে ভাজি থাকিব লাগে। এনেতো তেল কমে খাব লাগে, যিহেতু স্বাস্থ্যৰ কাৰণেও ভাল নহয়। তেল বেছি খালে হাই প্ৰেছাৰ হয় আৰু হাৰ্টৰ বেমাৰো হয়। তেল বেছি খোৱাটো খুবেই বেয়া, খাব নালাগে। যিমান পাৰা কমকৈ খাব লাগে। আপোনালোকেও এবাৰ তেল নিদিয়াকৈ বনাই চাব। সোৱাদৰ ইমান পাৰ্থক্য নাথাকে, একে লাগে খাব। এইখিনি ভালদৰে ভাজি ল'লোঁ। এতিয়া চম্ভাৰটা মাৰিলোঁ। এইখিনি লৰাই লৰাই ভালদৰে মিক্স কৰিব লাগে। অলপমান ধনিয়া গুড়ি দি ল'লোঁ। এয়া ভালদৰে সিজি গৈছে। হোৱাৰ আগে আগে ধনিয়াৰ পাতকেইটা দি ল'লোঁ। থপথপীয়া হ'ল। কাবলি বুট, ৰাজমাহ আৰু অহৰৰ পৰা বহুত ধৰণৰ প্ৰটিন পোৱা যায়। যিহেতু মই তেল নিদিয়া কৰি বনাইছোঁ, এইটো স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী হয়। ৰাজমাহ, কাবলি বুট আৰু অহৰেদি বনাইছে, হেল্থৰ কাৰণে বহুত ভাল হয় আৰু তেল নিদিয়া। আপুনিও ট্ৰাই কৰিব, বহুত য়ামি হয়। আমি খাৱা আৰম্ভ কৰিলোঁ। আমাৰ ৰাতিপুৱা ব্ৰেকফাষ্টটো খোৱা হ'লেই। বহুত য়ামি হৈছিল। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, তেল নিদিয়াকৈ বনাব কাৰণে। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব। বাই বাই। বাই বাই। ধন্যবাদ।